নমস্কাৰ, ওয়েলকাম টু মাই কিটচেন। আজি মই লৈ আহিছোঁ বাৰ্গাৰৰ ৰেচিপি এটা। গতিকে ঘৰতে কেনেদৰে ল'ৰা ছোৱালীক বাৰ্গাৰ বনাই খুৱাব পাৰি অতি সহজ উপায়েৰে, আৰু দোকানৰ পৰা বন কিনি আনিব পাৰে আৰু বন ঘৰতো বনাই ল'ব পাৰে। মই কিন্তু বনকেইটা ঘৰত বনাই লৈছোঁ, আৰু বনৰ ৰেচিপি বাৰু মই দিম পাছলৈ। আজি বাৰ্গাৰৰ ৰেচিপিটোৱে দি দিছোঁ। তেন্তে বলক ৰেচিপিটো আৰম্ভ কৰি দেখুৱাওঁ। প্ৰথমতে মই 4টা আলু বইল কৰি ধুনীয়াকৈ পিটিকি লৈছোঁ, আৰু পিঁয়াজ লৈছোঁ সৰুকৈ কাটি, জলকীয়া লৈছোঁ, ধনিয়াৰ পাত লৈছোঁ, হালধি আৰু জিৰাৰ গুড়ি আৰু জলকীয়াৰ গুড়ি অকণমান লৈছোঁ। আৰু এই সকলোখিনি মই ইয়াতে বইল কৰি লোৱা আলুখিনি দি দিম। মই ধুনীয়াকৈ এইখিনি সানি মঠি ল'ম। নিমখ দিয়া নাছিলোঁ, নিমখ দি দিলোঁ এচামুচ। সোৱাদমতে নিমখ দিব, যিমানকণ আলুত যিমানকণ নিমখ লাগে। গতিকে এইখিনি মই ভালদৰে সানি ল'লোঁ, আৰু সানি লৈ মই এতিয়া গোল গোলকৈ এনেদৰে বনাই ল'ম। এইকেইটা দেখিছে, ধুনীয়াকৈ মই বনাই ল'ম। বাৰ্গাৰকেইটাত দিবলৈ 3টা বনাই ল'লোঁ, আৰু বাকীকেইটা মই বনাই লৈ আছোঁ। এইয়া গোটেইকেইটা মই আলু টিক্কি বনাই ল'লোঁ, আৰু এতিয়া মই এইকেইটা তেলত ধুনীয়াকৈ ভাজি দেখুৱাম। দেখিছেনে, ধুনীয়া দেখিবলৈ হৈছে। আৰু ইয়াৰ মিঠাতেল মই কেৰাহীত দি দিছোঁ, আৰু এটিকৈ মই ধুনীয়াকৈ আলু টিক্কিকেইটা ভাজি ল'ম। মোৰ ৰেচিপিবোৰ চাই যদি আপোনালোকৰ ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব। চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই এইকেইটা ধুনীয়া ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। দেখিছে, ধুনীয়া কালাৰ এটা হৈছে, আৰু এনেতে মই এইকেইটা নমাই ল'ম। এয়া মই এইকেইটা ভজা হৈ গ'ল, আৰু এতিয়া বাচনখনত মই বনকেইটা লৈ লৈছোঁ। বনকেইটা অকণমান গৰম কৰি লৈছিলোঁ মই টাৱাখনত। এতিয়া মই বনকেইটা ধুনীয়াকৈ ভাজি থোৱা আলু টিক্কিকেইটা দি দিম। তাৰ আগতে চাই থাককচোন ভালদৰে ভিডিঅ'টো কি কৰোঁ মই। এয়া চচ দিছোঁ ধুনীয়াকৈ, বনটো পিছফালে এনেকৈ চচ লগাই লৈছোঁ। আৰু আপোনালোকে বনবোৰ ফালি কেনেও কৰিব পাৰে, মই কিন্তু ফালি কৰা নাই, গোটাই গোটাই কৰিছোঁ। আৰু চচ লগোৱা হোৱাৰ পাছত মই এনেদৰে আলু টিক্কি এটা বহাই দিলোঁ চচখিনিৰ ওপৰত। আৰু পিঁয়াজ কাটি লৈছিলোঁ, কেঁচা পিঁয়াজ, ধুনীয়াকৈ কেঁচা পিঁয়াজবোৰ দি দিছোঁ। দিয়া হোৱাৰ পাছত মই দিম কেঁচা বিলাহী, আৰু তাৰ পাছত দিছোঁ চিজৰ স্লাইচ এখন। মই আৰু অন্যটো বনতো তেনেদৰে চচ চামুচেৰে ধুনীয়াকৈ লগাই লৈছোঁ। আৰু এতিয়া মই এইটো বন ইয়াৰ ওপৰত জাপি দিম। এইয়া দেখিছেনে, দেখিবলৈ ইমান ধুনীয়া হৈছে, খাবলৈও কিন্তু টেষ্টি লাগিব। 3টা বনাই ল'লোঁ মই, আৰু এটা বনাই আছোঁ। এয়া দেখিছে, আলু টিক্কিটো আগতে যেনেদৰে দিছিলোঁ তেনেকৈ ঠিক তেনেদৰে মই দি দিলোঁ। আচলতে খুব ভাল লাগে এনেদৰে ঘৰতে। আৰু আপোনালোকে কাঁচকলৰ পৰা বনাব পাৰে, আলু নবনাই। যিটো ভিতৰত দিয়া হৈছে আলু টিক্কি, এনেদৰে মই অন্যখন চিজো ইয়াতে দি দিলোঁ। মই আৰু এটা বনত এনেদৰে চচ লগাই লৈ দি দিম। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব, স্কিপ নকৰিব। হৈ গ'ল ৰেডি। এতিয়া ল'ৰা ছোৱালীক খাব দিলেই হ'ল। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। নতুনকৈ যদি চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰিব। বাই বাই।